জীৱন যুদ্ধত নামিছোঁ। ঘৰৰ পৰাও দূৰত আহিছোঁ। পুৱা আবেলি মাৰ আলাসত থকা ল'ৰাজন মই আজি নিজেই ভাত বনাই খাইছোঁ। মায়ে নিতৌ গধূলি ফোন কৰে। প্ৰশ্ন মাথো এটাই, কোনদিনা আহিবি তই? বহু দিন হ'ল, তোৰ মুখখনে দেখা নাই। কেনেকৈ বুজাওঁ মাক যে মা, তোৰ আলাসৰ ধন এতিয়া ডাঙৰ হ'ল। তোৰ আলাসৰ ধন এতিয়া বহিৰাজ্যৰ কোম্পানীৰ গোলাম। দৰমহা কম যদিও কাম বহুত, সময় নিৰ্ধাৰিত। সময়ত সোমাওঁ, সময়ত ওলাই আহোঁ। অভাৰ ডিউটি আছেই। ৰবিবাৰৰ দিনটো কাপোৰ ধুওঁতে, চাউল শাক পাচলি বজাৰ কৰোঁতেই যায়। মা, মই ইয়াত থাকি কষ্ট পোৱা নাই, কিন্তু মনৰ কষ্ট বহুত পাইছোঁ। মৰমৰ গাঁওখনলৈও মনত পৰে কেতিয়াবা। পঢ়ি শুনি চাকৰি নোপোৱাত দৰিদ্ৰতাই দেখা দিয়াৰ বাবে ঘৰৰ পৰা ওলাই চহৰ আহিছোঁ। এতিয়া মই সোনকালে ঘূৰি যাম বুলি তই আশা নকৰিবি মা। মই ইয়াৰ পৰা গুচি গ'লে ঘৰখন কেনেকৈ চলিব ভাবচোন। মই আকৌ কৈছোঁ মা, তোৰ আলাসৰ ধন এতিয়া ডাঙৰ হ'ল, দায়িত্ব ল'ব পৰা হ'ল। ভালদৰে থাকিবি তই মা, ভালদৰে থাকিবি।